নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ অহাৰ বাবে ধন্যবাদ জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ নান ৰুটি। আজি মই নান ৰুটিটো ইষ্ট নোহোৱাকৈয়ে বনাইছোঁ। আপোনালোকক যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ ভিডিঅ'ত প্ৰথমবাৰলৈকে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপলোড কৰিলে আপোনালোকে পায়। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। এটা ডাঙৰ সাইজৰ বাটি লৈছোঁ, ময়দা লৈছোঁ 2 কাপ, 1 কাপ, 2 কাপ। এতিয়া এইখিনি ভালকৈ চালি ল'ম। এতিয়া ইয়াতে দিছোঁ 1 চামুচ চেনি, নিমখ হাফ চামুচ, ছ'ডা 3/4 এভাগ, বেকিং পাউডাৰ হাফ চামুচ। ইয়াতে দিলোঁ দৈ হাফ কাপ। এতিয়া গুটিখিনি ভালকৈ মিলাই ল'ম। এনেকৈ মুঠি থাকিব লাগিব। এতিয়া লাগিব ইয়াতে গৰম পানী, কুহুমীয়া গৰম পানী লৈছোঁ মই আৰু অলপ অলপকৈ দি মুঠি আছোঁ। এতিয়া আমাৰ ডো ৰেডি হৈছে। এতিয়া অলপকৈ পানী দিম আৰু এনেকৈ মুঠি থাকিম কাৰণ আমাৰ ডোটো নৰম লাগিব, নৰম কৰিব লাগিব, তেতিয়াহে নান ৰুটিটো নৰম হ'ব। এতিয়া এইখিনি হৈ গৈছে। এতিয়া দিলোঁ ইয়াতে ৰিফাইন অইল 1 চামুচ, গুটি ফেলে এতিয়া লগাই ল'ম। এতিয়া 2 ঘণ্টাৰ কাৰণে এইখিনি ঢাকি থ'ব লাগিব। এয়া ঢাকি থলোঁ। এয়া 2 ঘণ্টা হৈ গ'ল। এতিয়া আৰু অলপ মুঠিম। এতিয়া অলপ শুকান ময়দা লগাই ল'ম। এতিয়া লৈছোঁ এয়া শুকান ময়দা আৰু অলপ মুঠি ল'ম। এতিয়া ইয়াৰ পৰা গোল গোল লাৰু বনাই ল'ম, যেনেকৈ আমি ৰুটি খাওঁ ঘৰত একেধৰণে। এতিয়া ৰুটিৰ দৰে বেলিব লাগিব, বেছি পাতল কৰিব নালাগিব। এইটো অলপ ডাঠ কৰি ৰাখিব লাগিব, অলপ মোটাকৈ ৰাখিব লাগিব। এতিয়া অলপ পানী ছিটিয়াই লৈছোঁ ওপৰত। ওপৰৰ ভাগটো যেতিয়া আমি দিওঁ তেতিয়া তলফালে দিব লাগিব, এনেকৈ লৈ। এইটো মই ব্যৱহাৰ কৰিছোঁ টাৱা। ইয়াতে নন ষ্টিক ব্যৱহাৰ কৰিব নালাগিব। ইয়াতে মই এতিয়া ৰুটিটো দিছোঁ, পানীৰ ওপৰ ভাগটো তলত দিছোঁ যাতে লাগি থাকে। আপোনালোকে দেখিবলৈ পাইছে। এতিয়া মোৰ অলপ অলপ ফুলি উঠিছে। এইখিনি ৰেডি হৈ গৈছে। এতিয়া মই কি কৰিম, এইটো ওলটাই জুইত দিম। আপোনালোকে দেখিবলৈ পাইছে মই কেনেকৈ কৰি আছোঁ। এতিয়া জুইত দি আছোঁ, যেনেকৈ নান ৰুটি হয় তেনেকৈ কৰি আছোঁ। আপোনালোকে চাই থাকা। আপোনালোকে দেখিলে এয়া হৈ গ'ল নান ৰুটি। আৰু একেধৰণে আৰু এটা দিলোঁ। অলপ অলপ ফুলি উঠিছে। এতিয়া মই এইটোও ওলটাই দিম। এয়া দেখিছে ওলটাই দি আছোঁ। এতিয়া মোৰ নান ৰুটি ৰেডি হৈ গ'ল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই বাই।